নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আকৌ স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ বন্ধু বান্ধৱীসকল যদি আপুনি 10 পাস কৰিছে তেতিয়াহলে আপোনালোকৰ বাবে গ্ৰেড 4 পদ মুকলি কৰা হৈছে আৰু যদি আপুনি গ্ৰেজুৱেট লেভেলত পাস কৰিছে তেতিয়াহলে আপোনালোকৰ বাবে গ্ৰেড 3 লেভেলত পদ মুকলি কৰা হৈছে সম্পূৰ্ণ ডিটেইলছ খিনি এই ভিডিওটোতে আপোনালোকক আলোচনা কৰি দিম তো আপুনি এই ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব তো এই এডভাৰটাইজমেন্টটো আহিছে বন্ধু বান্ধৱীসকল গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দা এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশনাৰ হিল হাফলং তৰফৰ পৰা আহিছে তো ইয়াতে বিভিন্ন ধৰণৰ পদসমূহ মুকলি কৰা হৈছে আৰু এই এডভাৰটাইজমেন্টটো পাবলিছ হৈছিল 19 আগষ্টতে তো যিসকলে ইন্টাৰেষ্ট তেওঁলোকে এই ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব যিসকল 10 পাস কৰিছে তেওঁলোকৰ বাবেও পদ বহুতখিনি মুকলি কৰা হৈছে তো ইয়াতে চাব গলে প্ৰথম পোষ্টৰ নাম হৈছে গ্ৰাম সেৱক ইয়াতে 12টা পদ মুকলি কৰা হৈছে দৰমহা চাব গলে 14000 পৰা 70000 টকা লৈকে আপোনালোকক দিয়া হ'ব আৰু মাহিলি দৰমহাৰ লগতে গ্ৰেড পেও দিয়া হ'ব 6200 টকা ইয়াৰ বাবে আপুনি গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম অৰ্থাৎ আপুনি যদি আৰ্টছ কমাৰ্চ সায়েন্সৰ পৰা যদি পাস কৰিছে তেতিয়াহলে এই পোষ্টৰ বাবে আপুনি এপ্লাই কৰিব পাৰিব যেটো 2 নম্বৰ পোষ্টৰ নাম হৈছে গ্ৰাম সেৱিকা ইয়াতে 3টা পদ মুকলি কৰা হৈছে 14000 টকাৰ পৰা 70000 টকা লৈকে আপোনালোকক মাহিলি দৰমহা দিয়া হ'ব লগতে থাকিব বিভিন্ন এলাউন্সসমূহৰ লগতে গ্ৰেড পে 6200 টকা ইয়াতো সেম কোৱালিফিকেশন বিচৰা হৈছে গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম অৰ্থাৎ যদি আপুনি আৰ্টছ সায়েন্স কমাৰ্চৰ পৰাও যদি পাস কৰিছে এপ্লাই কৰি লব পাৰিব তো ইয়াতে অনলাইন যোগে এপ্লাই কৰিব নোৱাৰিব অফলাইন যোগে এপ্লাই কৰিব লাগিব এটা এপ্লিকেশন ফৰ্ম ফিল আপ কৰি এটা এড্ৰেছত আপোনালোকৰ সকলোবোৰ নথিপত্ৰখিনি সেন্ড কৰি দিব লাগিব কি নথিপত্ৰ লাগিব বা কেনেকৈ এপ্লাই কৰিব লাগিব সম্পূৰ্ণ ডিটেইলছখিনি এই ভিডিওটোত আপোনালোকক জনাই দিয়া হ'ব 3 নম্বৰ পোষ্টটো চাব গলে জুনিয়ৰ এসিস্ট্যান্ট এলডিএ কাম টাইপিছ ইয়াতে 4টা পদ মুকলি কৰা হৈছে চাব গলে 14000 টকাৰ পৰা 70000 টকা লৈকে আপোনালোকক মাহিলি দৰমহা দিয়া হ'ব 6200 টকা গ্ৰেড পে থাকিব ইয়াৰ বাবে আপুনি গ্ৰেজুৱেট পাস কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা তো ইয়াৰ লগতে ডিপ্লোমা বিচৰা হৈছে কম্পিউটাৰৰ যিসকলৰ 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা আছে এমএছ অফিস এমএছ ওয়ার্ড এমএছ এক্সেল যদি আপোনালোকৰ এই বিষয়ৰ ওপৰত ডিপ্লোমা আছে কম্পিউটাৰ ডিপ্লোমা তেতিয়াহলে আপুনি এই পোষ্টত এপ্লাই কৰিব লাগিব যেটো জুনিয়ৰ এসিস্ট্যান্ট এলডিএ কাম টাইপিছ হয় 4টা পদ মুকলি কৰা হৈছে এটো ভাল পোষ্ট যিসকলে এপ্লাই কৰিব বিচাৰিছে 4 নম্বৰ পোষ্টটো চাব গলে সাব ইঞ্জিনিয়াৰ ইয়াতে এটা পদ মুকলি কৰা হৈছে ইয়াৰ বাবে 14000 টকাৰ পৰা 70000 টকা লৈকে আপোনালোকক দিয়া হ'ব 6200 টকা গ্ৰেড পে দিয়া হ'ব ইয়াৰ বাবে আপুনি ডিপ্লোমা লাগিব সিভিল ইঞ্জিনিয়াৰিং অৰ্থাৎ এটো ইঞ্জিনিয়াৰ পোষ্ট আপোনালোকৰ ডিপ্লোমা লাগিবই সিভিল ইঞ্জিনিয়াৰিং তৰফৰ পৰা 5 নম্বৰ পোষ্টটো চাব গলে চকীদাৰ এটো গ্ৰেড 4 পদ হয় এটা পদ মুকলি কৰা হৈছে 12 পৰা 52000 টকা লৈকে আপোনালোকক দিয়া হ'ব 3900 টকা গ্ৰেড পে থাকিব ইয়াৰ বাবে 10 পাস বিচৰা হৈছে যিসকল বন্ধু বান্ধৱীয়ে মাত্ৰ 10 পাস কৰিছে তেওঁলোকে এই সমূহ পদত এপ্লাই কৰি লব পাৰিব তো এই সমূহত এপ্লাই কৰিব লাগিলে আপোনালোকৰ কি ডকুমেন্টছ লাগিব সম্পূৰ্ণ ডিটেইলছখিনি এই অফিচিয়েল এডভাৰটাইজমেন্টটোতে জনাই দিয়া হৈছে আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাই থাকক কি লাগে মই আপোনালোকক জনাই আছো তো এইজ প্ৰুফ হিচাপত আপোনালোকে দিব লাগিব এইচএসএলসি অৰ্থাৎ মেট্ৰিকৰ এডমিট কাৰ্ডখন আপোনালোকে ইয়াতে দিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন লাগিব তাৰ পিছত পিআৰসি আছে যদি দি দিব যিসকলৰ কাষ্ট সাৰ্টিফিকেট আছে তেওঁলোকে দি দিব আৰু যদি জেনাৰেল হয় তেতিয়াহলে কাষ্ট সাৰ্টিফিকেট দিব নালাগে লগতে 2 কপি পাসপোৰ্ট সাইজ ফটো লাগিব আৰু 10 টকীয়া এটা ষ্টাম্প সিল মাৰি আপুনি এটা এড্ৰেছত সেন্ড কৰি দিব লাগিব এড্ৰেছটো হৈছে এইটোৱে বন্ধু বান্ধৱীসকল মই আপোনালোকক এড্ৰেছটো জনাই দি আছো আপোনালোকে মন দি ভালদৰে চাই ল'ব টু দা এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশনাৰ হিল হাফলং ডিমা হাছাও তৰফৰ পৰা যেটো এডভাৰটাইজমেন্ট আহিছিলে এই এড্ৰেছটোত আপুনি সেন্ড কৰি দিব লাগিব আপোনালোকৰ সকলোবোৰ নথিপত্ৰখিনি এড্ৰেছটো মই আপোনালোকক আকৌ এবাৰ জনাই আছো টু দা এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশনাৰ হিল হাফলং ডিমা হাছাও এই এড্ৰেছটোত আপোনালোকৰ এইখিনি ডকুমেন্টছ সেন্ড কৰি দিব লাগিব আৰু ইয়াৰে অন্তিম তাৰিখ চাও আহক এতিয়া তো ইয়াৰে অন্তিম তাৰিখটো চাব গলে বন্ধু বান্ধৱীসকল ইয়াৰে 17 ছেপ্টেম্বৰ 2026 লৈকে আবেদন প্ৰক্ৰিয়াখিনি চলি থাকিব বয়সৰ সীমাও ইয়াতে ধুনীয়াকৈ উল্লেখ কৰি দিছে 18 বছৰ আপোনালোকৰ হ'ব লাগিব আৰু যিসকলে 38 বছৰ হৈছে 38 বছৰলৈকে পাৰিব আপোনালোকৰ
এইসমূহ পদত এপ্লাই কৰিব। ইয়াৰ লগতে বন্ধু বান্ধৱীসকল যিসকল SC আৰু ST কেণ্ডিডেট হয় তেওঁলোকক 5 বছৰ বয়সৰ ৰেহাইও দিয়া হৈছে, অৰ্থাৎ 38ৰ পৰা 5 প্লাছ কৰিলে 43 ইয়াৰ্ছ হয়। যদি আপোনালোকৰ SC ST কেণ্ডিডেট হয় তেতিয়াহ'লে যদি আপুনি 43 ইয়াৰ্ছ হৈছে তেতিয়াহ'লে আপুনি এইসমূহ পদত এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'টোত জাষ্ট এটা সৰু ইনফৰমেশ্যন আছিল বন্ধু বান্ধৱীসকল, আগন্তুক আহি থাকিবলগীয়া অসম চৰকাৰৰ চৰকাৰী চাকৰিসমূহৰ আপডেটসমূহো যদি আপোনালোকে আমাৰ চেনেলৰ যোগে পাব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটি আপুনি ছাবস্ক্ৰাইব কৰি নিশ্চয় ল'ব। আৰু যদি আপোনালোকে অসম পুলিচ, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে, ফ্ৰীতে যদি আপোনালোকক PDF লাগে অৰ্থাৎ কমন কুৱেশ্যনৰ, তেতিয়াহ'লে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'ব। লগতে আমাৰ ৱেবছাইট ভিজিট কৰিলে আপোনালোকে PDF পাই যাব। adreinfo.com আপোনালোকে চাৰ্চ কৰিব, তাতে গৈ আপুনি কমন কুৱেশ্যনৰ PDF সমূহ ডাউনলোড কৰি ল'ব পাৰিব। আজিলৈ এইখিনিয়ে আছিল, ধন্যবাদ।